বাইদেউ কিনো খাইছা আৰু ম'ম' ললিপপ ফকা জুম ম'ম' লাগি আছে কাৰণ কেলৈ আমাৰ 12টা বজাত ভাত খোৱা হয় তাৰপিছত আহি কিনে একো খোৱা নহয় যে সেইটো কাৰণে ভোক লাগিছে যে সেইটো কাৰণে খাই লৈছোঁ আৰু এতিয়া ঘৰত গৈ কিনে নাখাওঁ আকৌ দেই যি খাওঁ ইয়াতে খাওঁ ঘৰত নাখাওঁগৈ আৰু গৈ কিনে ধামাকাটা অফাৰ ঘৰত নোখোৱা এইটোৱে অফাৰ ধামাকাটা অফাৰ ভাল লাগিছে খাই গৰম গৰম ম'ম'টো দেখি খাব লাগিছে নেকি আৰু এতিয়া আহক দোকানলৈ মজা মজা মানুহজনে চাই আছে যিহেতু ম'ম' নাখায় শকত মানুহ যে খীনাবলৈ আৰু অকণমান এৰিছে আৰু বস্তুবিলাক খোৱাত মই শকত হ'লে হ'ল মতলব নাই খাবহে লাগে কেইদিনমান পিছত হেৰি হ'ব ধাপাচকৈ যাব ব্ৰইলাৰ ব্ৰইলাৰ আকৌ বনাই পিনে কোনোবা দিন খুৱাই দিব লাগিব মানুহক ভালে আছে আজিকালি সেইটো যুগে চলি আছে মানুহ মাংস খোৱা নে কি কয়? আমাৰ ললিপপটো 30 টকা আপোনালোকৰ এইপিনে কেইটকা লয় জনাব আমাৰ পিনে মাত্ৰ 30 30 টকা এইপিনে 50 টকা 80 টকা খাই পেলালে আৰু আৰু এটা খাব আছে এতিয়া আকৌ ৰৌ খাবই ৰৌটো নাখাব